हेलो गाइस, तो কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল আৰু আপোনালোকক আজি এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো হ'বলৈ গৈছে এনেকুৱা এটা দুখাত্মক ভিডিঅ' যিটো ভিডিঅ' আপোনালোকৰ মন দুখময় কৰি দিব। বলক চাওঁ কি ইমান দুখৰ ভিডিঅ'। বলক ভিডিঅ'টো মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা, সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে ও দেউতা, শোক যদি বিষাই বুকু জীবন যদি হয় ভাগৰুৱা চিৰাব দিবানে ও দেউতা, ও দেউতা, খুঁজে খুঁজে তুমি মোৰ ছায়া, শব্দৰে শেষ নহয় তোমাৰ কথা, ও মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা। দৰ্শক, এই ছোৱালীজনীৰ নাম হ'ল ত্ৰিচিতা বৰুৱা, যিয়ে অতি কম বয়সতে অকাল মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল মাজুলীত। আৰু এই ছোৱালীজনীয়ে এখন অনুষ্ঠানত কিবা বৰগীতৰ এটি ভাগ ল'বলৈ গৈছিলে। তাত তেওঁৰ দেহৰ কিছু বিজুতিৰ কাৰণে তেওঁক মেডিকেলত নিব লগা হ'ল আৰু কিবা মুখৰ পৰা অলপ কিবা ওলাইছিলে যেন। তাৰপিছত তেওঁ অচেতন হৈ গ'ল। 𝒊𝒏𝒔𝒕𝒂𝒈𝒓 গোস্বামী জিলা চিকিৎসা বিদ্যালয়ত ভৰ্তি কৰাৰ পিছত ডক্টৰে কি কৰিলে তেওঁৰ দেউতাকৰ মুখৰ পৰা অলপ শুনো। ছোৱালী ৰং ট্ৰিটমেণ্টত মাৰি পেলালে। ছোৱালীজনী একো হোৱা নাছিলে, ফিট হৈছিলে, মুখত অলপ মানে ফেন ওলাইছে। নিয়াৰ পিছত তাত লৈ গৈছোঁ, তেওঁলোকে চাইছে প্ৰেছাৰ ঠিক আছে, অক্সিজেন এটা আধা থকা অক্সিজেন এটা ৰুমৰ পৰা টানি আনিছে, আনি পেলাই দিছে। অলপ পিছতে এক্সিডেণ্টে সেয়া লাহেকৈ খুলি দিছে। ছোৱালীজনী এটা বেজীত 7টা বেজী ভৰাই চেলাইনত তাইক ভৰাই দিছে। ভৰাই দি সেইটো চেলাইনলৈকে ঠিকে আছে। পিছত আকৌ এটা দিয়াৰ পিছত ছোৱালীজনী কালাৰ চেঞ্জ হৈ গৈছে। তাইক মাতিবলৈ গৈছোঁ, ডাক্তৰজনী নাহে। নাৰ্ছজনীক সেই সময়তে তাইক পলুৱাই পঠিয়াই দিছে, স্কুটিত পলুৱাই পঠিয়াইছে। তাইৰ ভিতৰত সোমাও বেলেগ এটা ডাক্তৰক মাতিছে। তই যদি ডেড হোৱাটো গম নাপা, বেলেগ ডাক্তৰটো আহি পেলাই তাইৰ চকুৰ পিৰিকতে খুলি ডেড বুলি মোক ক'বলৈ কেনেকৈ পালে? তই যদি ট্ৰিটমেণ্টেই কৰিব নাজানো, তই মই অফাৰ নকৰিলি কেলৈ? ছোৱালীজনী তই অফাৰ নকৰিলি কেলৈ? কিয় পাৰিলি? ছোৱালীজনী এজনী ছোৱালী মোৰ বহুত আশা আছিলে, মই তাইক একো দিব নাই। তাই নামঘৰত সেই সংগীত গাবলৈ গৈছিলে, তাতেই অচেতন হৈ গ'ল। সেই ডাক্তৰীয়ে মাৰি পেলালে। কি ক'লে তো মনটো নিচেই বেয়া লাগিলে কথাখিনি শুনি। তো এইবাৰৰ পৰা যাতে নেক্সট বাৰ এনেকুৱা ল'ৰা বা ছোৱালীৰ ওপৰত কোনো এটা দূৰৰ প্ৰভাৱ নপৰে, তাৰ কাৰণে যাতে চৰকাৰে সচেতন হয়, এয়ে আহ্বান জনালোঁ। তো আপোনালোকে কি কয়, তো আপোনালোকেও কমেণ্ট কৰি তই দিচাং মুখৰে দেখাতি মই বুজিও নুবুজ দেখিও নেদেখ পগলা হলো তোৰে মৰমতে বুকু ফাটি মৰি যাম যদিও তোক নাপাওঁ মই জানই নেজানা দেখাত মাৰি মৰি যাম ভুৱনৰীয়া শুদ্ধ বতাহ
ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনা অন্ধ মনৰ বন্ধ কোঠা হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি দেখো দিশহাৰা হৈ ৰয় ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি এই ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।